গাইজ গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালেই। আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাবলৈ আশা কৰিছোঁ। আৰু মা ঘৰলৈ আহিছিলোঁ, আজি 2 দিন হ'ল। আজি যামগৈ। তো আজিকালি ডেইলি ভিডিঅ' বনোৱা নহয়েই মোৰ, কাৰণ 2জনীকৈ ছোৱালী আছে, সময়ো নাপাওঁ তেনেকৈ। ভিডিঅ' ৰেকৰ্ড কৰিব লওঁহে ইজনী উঠেই, আকৌ ইজনীক স্কুল পঠিয়াব লাগে, খোৱা বোৱাৰ পৰা বনোৱা মেলা এভৰিথিংটো মই কৰিব লাগে। সেইবাবে অলপ প্ৰব্লেম হৈ যায়। মানুহজনে সহায় কৰে, এতিয়াও আৰু মানুহজনক ইমান কৰি থাকিবও মন নাযায়। মাইকী মানুহৰ কাম মাইকী মানুহ কৰিবই লাগিব, নহয়নে? তো আপোনালোকে বেয়া নাপাব, মই ডেইলি ভ্লগ দিব নোৱাৰোঁ, মাজে মাজে অলপ দিম আৰু সকলোৱে চাব বুলি আশা কৰিছোঁ। তেনেহ'লে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দাদা ছোৱালীজনী দেখিছেনে? ডাঙৰেই হৈ গ'ল চাওঁতে চাওঁতে। ডিচেম্বৰত এবছৰ হ'বগৈ আৰু। টন টন এইফালে চোৱা, নৱশ্ৰী নৱশ্ৰী হাই কৈ দিয়া। এটা হাই 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 কোৱা আকৌ। এইফালে চা কি কৰিছে তাই পেকেটটো? এইফালে দিয়া, আইতাক দি দিয়া। আইতাক দি দিয়া। এইফালে চোৱা, মোৰফালে চোৱা, মোৰফালে এইফালে আহা। কি হ'ল এইফালে? কি হ'ল? হাই হাই কোৱা। আহ কোৱা, আহ ধৰি থৈছোঁ, মই ধৰি থৈছোঁ, এৰি নিদিওঁ তোমাক। হাই কোৱা। এইফালে চোৱা, টাটা টাটা টাটা। কি হ'ল? নাম নমো নমো কৰি দিয়া। নাম জানিছে দেই বাবা। আকৌ নাম হে ডাঙৰ এইটো বদমাছ কচুগুটি। আঙুলি চাওক কৰি তুমি এনেও নোৱাৰা। চোৱা এই চোৱা, বাপেক জীয়েক শুইয়ে আছে। অকণমানিজনী উঠিছিলে বাৰু, আকৌ শুই গ'ল। ইমানেই আমনি কৰে, ৰাতিপুৱা সোনকালে উঠে আৰু তাইক লৈ ফুৰিব লাগে। তাই বিচনাত নাথাকে মানে। তাৰপিছত অলপ দেৰি লোৱাৰ পিছত আধা ঘণ্টাৰ পিছত শুই যায়। ইমান জিদ কৰে, ইমান কান্দে, একো নাখায়ো আৰু অকল আমনি কৰে। যোৱা ৰাতি ইমানেই আমনি কৰিছে, এয়াই মায়ে পুতলা এটা লগাই দিছিলে ওপৰত, তাই খেলিব বুলি, চাব বুলি। নাই নাচায়। দুজনীকে গা ধুৱাই দিলোঁ আৰু উলিয়াই দিলোঁ। এতিয়া মই গা ধুই ৰেডি হৈ ল'লোঁ। এয়া বৌৱে ৰুটি আৰু ঘুগুনি বাঢ়ি দিলে, এয়া খাই লওঁ। খাই ঘৰলৈ গৈ থাকোঁ আৰু। খাবা ৰুটি? চবে খায়ো ল'লে, মই লাষ্টত আছিলোঁ। বাই বাই। এইটো লোৱা। খুচুৰা পইচা নাই দেই, এইটোকে লোৱা। আকৌ আহিলে দিম দেই। হ'ব এনেকৈ চুমা নাখায় সৰু ল'ৰা ছোৱালী। বাই। ৰ'দটো দেখিছেনে? ইমান চোকাকৈ দিছে। কেনেকৈ যাওঁ ভাবিছোঁ। যাবতো লাগিব। অহা কাইলৈ দেউতাৰ ভাগৰ মানে মানুহজনৰ বাপেকৰ, মোৰ শহুৰ দেউতা সকাম আছে, সেইবাবে আজি যাবই লাগিব। আৰু এই ৰ'দত সৰু ল'ৰা ছোৱালী উলিয়াবলৈ মন নাযায়। উপায় নাই, যাবতো লাগিবই।